হেল্ল' ফ্ৰেণ্ডছ, সকলোকে শুভজিগত চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। খুবেই ইম্পৰ্টেণ্ট আপডেট লৈছোঁ। যিসকল আছিলে ITI কৰিব বিচাৰিছা, বিশেষকৈ যিসকল আছিলে ফাৰ্ষ্ট কাউন্সেলিঙত ছিট নাপালে ছেকেণ্ড কাউন্সেলিং কৰিব লাগিব নে, ট্ৰেড চইচ কৰিব লাগিব নে, বিভিন্ন ধৰণৰ কুৱেশ্যন আহি আছে তেখেতসকলৰ মনত। সেই সম্পূৰ্ণ তোমালোকে ডিটেইলছ পাই যাবা ছেকেণ্ড কাউন্সেলিঙৰ ওপৰত ভিডিঅ'টোত। সেইটো কাৰণে শেষলৈকে চোৱা। বিশেষকৈ যিসকলে আনফ্ৰেছ কৰি আহিছে তেখেতসকলৰ মনত যিবোৰ কুৱেশ্যন আহিছে তাৰ উত্তৰ এইটো ভিডিঅ'ত পাই যাবা। সেইটো কাৰণে শেষলৈকে চাবা। আৰু নতুন গ্ৰাহকসকলক কৈছোঁ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাষৰ বেল আইকনটো প্ৰেছ কৰি দিবা। তোমালোকে দেখিছাই যিমান তোমালোকৰ কনফিউজিং হয়, তোমালোকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে। এই প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে যাতে ভিডিঅ'সমূহৰ যোগেদি পাই থাকা, সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থবা। আপডেটসমূহ তেতিয়া লগালগ তোমালোকে পাই যাবা সকলোতকৈ আগত। প্ৰথমতে ITI আছামৰ তোমালোকৰ অফিচিয়েল ৱেবছাইটলৈ আহি যাবা। তাত তোমালোকে যি শ্বেডিউল আছে তাত ক্লিক কৰি পিনে যি ৰিভাইজ কেলেণ্ডাৰখন আছে তোমালোকে তাত ডাউনলোড কৰি ল'বা। তোমালোকৰ ইয়াত ডাউনলোড কৰা অপশ্যন আছে, তোমালোকে ডাউনলোড কৰি ল'বা। মই দেখাইছোঁ, তোমালোকে চাই যোৱা। বন্ধুসকল, তোমালোকে এখন দেখিছা ফাৰ্ষ্টতে তোমালোকৰ ৰিভাইজ কাউন্সেলিং বুলি লিখা আছে। তাত তোমালোকৰ প্ৰচেছসমূহ ধুনীয়াকৈ লিখা থাকে। তাৰ বিষয়ে মই প্ৰথমতে কৈ ল'ব বিচাৰিছোঁ। আনফ্ৰেছ আৰু ছেকেণ্ড কাউন্সেলিঙৰ কথা কোৱাৰ আগত ফাৰ্ষ্টত তোমালোকে দেখিছা যেন কাউন্সেলিং হ'ল তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিং হ'ল 24ৰ পৰা 26 আগষ্ট তাৰিখলৈকে। আৰু 5 নম্বৰ যি আছে তোমালোকে দেখিছা ছিট এলটমেণ্ট ওলাইছিলে ফাৰ্ষ্ট কাউন্সেলিঙত 30 আগষ্ট তাৰিখে। তাৰপিছত তোমালোকৰ 6 নম্বৰ ওলাইছিলে 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ এডমিশ্যন ল'বলৈ কৈছিলে। অৰ্থাৎ আজি 1 ছেপ্টেম্বৰ তাৰিখে বহুতে এডমিশ্যন লৈছা আৰু বহুতে আনফ্ৰেছ কৰি আহিছা। কিন্তু তোমালোকৰ এই 7 নম্বৰ পজিশ্যনটো চোৱা। 7 নম্বৰ তোমালোকৰ আছে তোমালোকৰ ছেকেণ্ড কাউন্সেলিং এলটমেণ্ট। অৰ্থাৎ তোমালোকৰ ইয়াত চইচ ফিলিঙৰ কোনো ইয়াত যেনেকৈ দেখাইছিলে প্ৰথমতে চইচ ফিল আছে বুলি, ইয়াত চইচ ফিলৰ অপশ্যন দিয়া নাই। ডাইৰেক্ট তোমালোকৰ 3 ছেপ্টেম্বৰ তাৰিখে কাউন্সেলিঙৰ এলটমেণ্ট ওলাব আৰু তোমালোকৰ 5 আৰু 7 তাৰিখৰ ভিতৰত তোমালোকে এডমিশ্যন ল'ব লাগিব ছেকেণ্ড কাউন্সেলিঙৰ। বহুতৰে কুৱেশ্যন আহিছে যেতিয়া আমি চইচ ফিল কেতিয়া আকৌ কৰিব পাৰিম। চইচ ফিল তোমালোকে আকৌ থাৰ্ড কাউন্সেলিঙতহে কৰিব পাৰিবা। তোমালোকৰ ফাৰ্ষ্ট কাউন্সেলিঙত যি চইচ কৰিছিলা সেই কাউন্সেলিঙত যেনেকৈ তোমালোকে প্ৰিফাৰেঞ্চ দিছিলা তেনেকেই তোমালোকৰ ছেকেণ্ড কাউন্সেলিংসমূহ অট'মেটিক হৈ যাব। তোমালোকৰ ছেকেণ্ড কাউন্সেলিঙত তোমালোকে নিজে চইচ ফিল কৰিব নোৱাৰিবা। ডাইৰেক্ট তোমালোকৰ 3 ছেপ্টেম্বৰ তোমালোকৰ লিষ্ট ওলাব, তোমালোকৰ তেনেকৈ এলটমেণ্ট ওলাব। তোমালোকক কেনেকৈ ডাউনলোড কৰিবা সবিশেষ মই আপডেট জনাই দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া। আৰু তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ, যিসকলে আনফ্ৰেছ কৰি আহিছা, আনফ্ৰেছ কৰি অহাসকলক মই ক'ব বিচাৰিছোঁ, তেখেতসকলে যদি ছেকেণ্ড কাউন্সেলিঙত আকৌ ছিট পোৱা একেটা ট্ৰেডতে, ছেকেণ্ড কাউন্সেলিঙতে যদি একেটা ট্ৰেডতে তোমালোকে পাই যোৱা, তেনেহ'লে তোমালোকে এডমিশ্যন ল'ব লাগিব। আৰু বহুতে ভাবিছে যে এডমিশ্যনৰ পইচাটো, এডমিশ্যনৰ যি ফিজ দিছা আনফ্ৰেছ কৰোঁতে, এডমিশ্যনৰ যি ফিজ তোমালোকে দিছা সেই ফিজটো তোমালোকৰ ৰিটাৰ্ণ কৰিবনে নাই। তোমালোকৰ ৰিটাৰ্ণ কৰিব যেতিয়া তোমালোকে কাউন্সেলিং এটাত এডমিশ্যন পাবা আৰু এডমিশ্যন তোমালোকে ল'বা, তেতিয়া তোমালোকক ফিজ ৰিটাৰ্ণ কৰি দিব। তোমালোকে চিন্তা কৰিব নালাগে। আৰু এটা বিশেষ আপডেট মই ক'ব বিচাৰিছোঁ, যিসকল ল'ৰা ছোৱালীয়ে 8 পাছৰ ৱেল্ডাৰ, তাৰপিছত তোমালোকৰ যিসমূহ 8 পাছৰ আছিলে ৱেল্ডাৰ, ৱায়াৰমেন তেনেকুৱাবিলাক যিমান আছে সেইসমূহ থাৰ্ড কাউন্সেলিঙৰ পৰা ষ্টাৰ্ট হ'ব, ৰেটসমূহ আহি যাব। আৰু যি আনফ্ৰেছ কৰি পিনে তোমালোকে ভয় খাই আছে যেন এতিয়া আকৌ মই ছেকেণ্ড কাউন্সেলিং কৰিব পাৰিমনে, আনফ্ৰেছ কৰি আহিছা ছেকেণ্ড কাউন্সেলিং কৰিব পাৰিবা। যদি ফাৰ্ষ্ট কাউন্সেলিঙত যদি আনফ্ৰেছ কৰা নাই, ফিক্সো কৰা নাই, তেনেহ'লে তোমালোকে ছেকেণ্ড কাউন্সেলিং কৰিব নোৱাৰিবা। আৰু ছেকেণ্ড কাউন্সেলিঙত যিসকলে যদি নাপায় তেনেহ'লে মন বেয়া নকৰিবা, তোমালোকে থাৰ্ড কাউন্সেলিং কৰিবা। তোমালোকৰ ৰেংক চাই পিনে তোমালোকে কাউন্সেলিঙৰ ছিট দিয়া হয়। আৰু ছিটসমূহ তোমালোকে বিভিন্ন ধৰণে দিয়া হয়। ছিটসমূহ তোমালোকৰ কম থাকে কাৰণে, আৰু যদি পৰাপক্ষত ছিট তোমালোকে পাইছা লৈ ল'বা। কাৰণ থাৰ্ড কাউন্সেলিঙৰ পিছত তোমালোকে জানাই যে এইবাৰ 5টা কাউন্সেলিংহে হ'ব। তো এনেকুৱা আপডেট তোমালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰসকলক শ্বেয়াৰ কৰি দিবা। যদি ভিডিঅ'টো চাই ভাল পাইছা লাইক কৰিবা আৰু লগতে লগৰসকলক শ্বেয়াৰ কৰি দিবলৈ পাহৰি নাযাবা। আজিলৈ আহিছোঁ, ধন্যবাদ।